অতুল ডেকাই যিখিনি মোৰ বিষয়ে প্ৰচাৰ কৰিছে সেইখিনি সম্পূৰ্ণৰূপে ভুৱা কথা প্ৰচাৰ কৰিছে। মোৰ সাংসাৰিক জীৱন বিগত 13 বছৰৰ পৰা চলি আছে। 13 বছৰ বুলি ক'বলৈ গ'লে 14 বছৰে হৈছে, প্ৰায় ল'ৰাটো 13 বছৰ সম্পূৰ্ণ হ'বলৈ হ'ল। বিয়াৰ এবছৰ পাছতে মোৰ ল'ৰা সন্তান এটা জন্ম পালে। ল'ৰাটো জন্ম পোৱাৰ পিছৰে পৰা সি মোক 4-চকীয়া গাড়ী এখন বিচাৰিছিলে। সেই 4-চকীয়া গাড়ীখন মই দিব নোৱাৰাৰ বাবে যেনিবা মই দেউতাৰ পৰা কৈ 50,000 টকা এটা কেছ তাক আনি দিলো। সি সেইখিনি টকা ক'ত কি কৰিলে মই নাজানো। তাৰ বহুত ধাৰ ধুপাৰ, জুৱা খেলি মদ খাই অ'ত ত'ত সি ধাৰ ধুপাৰ লগালে। সেইবোৰ ধাৰ ধুপাৰ মাৰিবলৈ সি টকা পইচা নাই বুলি বাহিৰত কাম কৰিবলৈ গুচি গ'ল। বাহিৰত কাম কৰি সি ধাৰ ধুপাৰ মাৰিম বুলি ক'লে। সেই হিচাপে ময়ো তাক সেইখিনি কথাৰ কাৰণে সহায় সহযোগ কৰিলো। ঠিক আছে, ল'ৰাটো ডাঙৰ হোৱাৰ পিছততো বাহিৰত থাকিব নোৱাৰিব, যিহেতু এজনী মাক হিচাপে ল'ৰাক ডাঙৰ হোৱাৰ পিছত চম্ভালাটো ইমান সহজ কথা নহয়। ল'ৰাটো সৰু হৈ থাকোঁতে সি সেইখিনি কাম কৰি লওক বুলি মই তাক যাবলৈ অনুমতি দিলো। তাৰ পিছত মই তাৰ মাক বাপেকৰ লগত থাকো। মাক বাপেকে বিভিন্ন সৰু সুৰা কথাতে মোক যেনিবা বিভিন্ন অপবাদ দিয়াৰ চেষ্টা কৰে। এদিন মই অতুলৰ লগত কথা পাতি থাকোঁতেও বাপেকে তই কাৰ লগত কথা পাতিছ, লাউড স্পীকাৰত কথাখিনি ক, তেনেকে মোক কথাখিনি কওঁতে মই পুতেকক ক'লো, দেউতাৰে কেনেকুৱা মানুহ, কিয় তেনেকে কয়, মইতো বেলেগ কাৰো লগত কথা পতা নাই। তেনেকে কথাখিনি কোৱাৰ পিছত কাজিয়াৰ সূত্ৰপাত হ'ল। বাপেকহঁতৰ কথা একো ক'ব নোৱাৰো। বাপেকহঁতৰ কথা ক'লেও সি মানি নলয়। তেনেকে সেইখিনি ঘটনা গুচি গ'ল। তাৰপিছত সি ঘৰত আহিলে। ঘৰত অহাৰ পিছত সাধাৰণ কিছুমান কথাৰ কাৰণে কাজিয়া লাগিলে। খোৱা লোৱাৰ হৈ, চব্জি বাজিৰ হৈ কাজিয়া লাগি উঠি পিছদিনাখন ৰাতিপুৱা সি ল'ৰাটোকে মোকে স্কুলত থৈ আহিলে। স্কুলত থৈ আহি সি বেলেগ এজনী ছোৱালীৰ ঘৰত গৈ প্ৰস্তাৱ দি থৈ আহিলে যে বোলে মই আপোনালোকৰ ছোৱালীক বিয়া পাতিম, তাইক কাৰো লগত যাব দিব নালাগে, পঢ়া শুনাৰ খৰচ মই দিম। অথচ সি মোক যেতিয়া বিয়া পাতি আনিছে তেতিয়া মই পঢ়ি আছিলো। সি মোক পঢ়া আধৰুৱা কৰি কেনে লৈ আহিছিল, বোলে ঘৰত গৈ কিনে মই আনাৰ পিছত তুমি পঢ়িবা, তুমি MA কমপ্লিট কৰিলে মোক তোমাৰ ঘৰৰ পৰাও নিদিব, তুমিও মোৰ লগত আহিব নিবিচাৰিবা, তেনেকে বহুত কথা কৈ যদি নাহা তোমালোকৰ ঘৰৰ ৰাস্তাত মই মৰি থাকিম, তোমাৰ অপবাদ হ'ব, তেনেকুৱা কিছুমান কথা কৈ সি মোক লৈ গ'ল। ঘৰত আনাৰ পিছত সি মোক পঢ়াৰ সুবিধা তেনেকুৱা একোৱেই নিদিলে। নিদিয়াৰ কাৰণে মোৰ পঢ়া আধৰুৱা হৈ থাকিল। তেনেস্থলত সি যেতিয়া বেলেগ ছোৱালী এটাক পঢ়াম বুলি প্ৰস্তাৱ দি বিয়া পাতিম বুলি ক'লে গৈ, তেতিয়া মই ছোৱালীজনীক মোৰ ঘৰত লৈ আহিলো। ঘৰত লৈ আহি কথাখিনি অকমান আলোচনা বিলোচনা হ'ল। তাৰপিছত নিজৰে সি সেইখিনি কথাৰ হৈভৰ দিলে যে মই কৈছো কথাখিনি। তেতিয়া অকমান কাজিয়া পেচাল হ'ল। কাজিয়া পেচাল হোৱাৰ সেই দিন ধৰি সিহঁতে মোক ল'ৰাটোৰ কথাখিনিৰ কাৰণে যেনিবা মাক বাপেকে ল'ৰাটোৰ লগত ছাপোৰ্ট কৰি উঠি সেইদিনাখনৰ পৰা মোৰ বিৰুদ্ধে সিহঁতে বিভিন্ন ষড়যন্ত্ৰ কৰিব ধৰিলে। আনকি এনেকুৱা ষড়যন্ত্ৰ কৰিলে যে মোক বাহিৰত লৈ যাব, সি য'ত কাম কৰিব যায়, অথচ সি ক'ত কাম কৰে মই নাজানো। কেতিয়াবা কয় গোৱাত কৰিছো বুলি কেনে, মই হেড অফিচৰ নাম্বাৰ খুজিলেও মোক নিদিয়ে, কোনোবা লগ বন্ধুৰ নাম্বাৰ খুজিলেও মোক নিদিয়ে। সি এসপ্তাহ 10 দিন ধৰি কেতিয়াবা কল নকৰাকে থাকে। আৰু কেতিয়াবা মই যদি কল কৰো, মই গাড়ী চলাই আছো, কথা পাতিব নোৱাৰো, তেনেকুৱা কথাবিলাকো সি কয়। তেনেকে হিচাপে সি মোৰ লগত লিংক ছিঙিব বিচাৰি আছিলে। কিন্তু মই যিহেতু ল'ৰা এটা আছে, সেইটোৰ কাৰণে মই ঘৰত ধৈৰ্য ধৰি আছিলো। সেই ধৈৰ্যৰ বিনিময়ত আজি সি মোক এনেকুৱা ধৰণে অপপ্ৰচাৰ চলালে যে সেই অপপ্ৰচাৰৰ কাৰণে মই নিজে কৰ্মসূত্ৰে সি মোক এটকাও খৰচ নিদিয়ে। যোৱা বছৰৰ 2 বছৰ ধৰি সি মোক এটকাও খৰচ নিদিয়ে। মই নিজে কাম কৰি নিজৰ খৰচ বহন কৰি আছো। ল'ৰাটাৰ খোৱা লোৱাৰ নামতো একো নিদিয়ে। মোৰ খোৱা লোৱাৰ নামত একো নিদিয়ে। থাকা পিন্ধা খোৱা লোৱা ঘৰ দুৱাৰ মেৰামতি কৰাৰ নামত একো নিদিয়ে। মোৰ ঘৰ দুৱাৰৰ অৱস্থা একেবাৰেই বেয়া। তেওঁলোকে নিজে ভাল ঘৰতে থাকে, কিন্তু মোক যিটো ঘৰ বনাই দিছে, যিবিলাক মানুহে মোৰ বিষয়ে বিভিন্ন ধৰণৰ কথা কৈ আছে, তেওঁলোকে অথচ এবাৰ আহি যদি চাই তেতিয়াহ'লে গম পাব মই কি অৱস্থাত আছো। আৰু যিবিলাকে এই নিউজবিলাক প্ৰচাৰ কৰিছে যে মই টিচিং কৰা মানুহ হৈ মই যে যেনিবা বহুত বেয়া কৰ্ম কৰি আছো, মই কি বেয়া কৰ্ম কৰিছো? মই নিজৰ কামখিনি কৰি আছো, নিজে নিজক পোহপাল দি আছো। মই যদি সেই কৰ্মটো নকৰো তেতিয়াহ'লে মই চলিম কেনেকে? তাৰ উপৰঞ্চি মই যেনিবা নিজৰ খৰচ বহনৰ কাৰণে আৰু এটা বিজনেছ কৰো, IMC বিজনেছ।
এই আইএমচি বিজনেছৰ সূত্ৰে মই অ'টত যাব লগা হয় আৰু মোৰ বিজনেছৰ সহকাৰী হিচাপে যেনিবা ৰাজীৱ ডেকাই মোৰ লগত বিজনেছৰ বস্তুসমূহ বিক্ৰী কৰিবলৈ বা প্ৰডাক্টবোৰ আনিবলৈ যাব লগা হলে দূৰ ৰাস্তাত মোৰ যেহেতু অলৰেডি এক্সিডেন্ট এটা হৈ গৈছিল মই দূৰ ৰাস্তালৈকে গাড়ী চলাব নোৱাৰো গতিকে মই তাক সহায়ক হিচাপে লৈ যাওঁ আৰু এটা মই কথা ক'ব বিচাৰো মোৰ শহুৰে মোৰ স্বামী ঘৰত নথকা অৱস্থাত মোক নিজৰ ছোৱালী হিচাপে ৰাখিব লাগিছিল কিন্তু ছোৱালী হিচাপে নাৰাখি তেওঁৰ মনোবাঞ্ছা কি মই নাজানো এনেকুৱা কৰে মই ৰাতি লাইট জ্বলাই শুওঁ যেহেতু মই সৰু ল'ৰা এটাৰ লগত থাকো মোৰ ল'ৰাটোৰ লগত থাকো গতিকে মোৰো এটা ভয় ভাৱ আছে আন্ধাৰত মই থাকিব নিবিচাৰো সেইকাৰণে মই লাইট জ্বলাই শুওঁ মোৰ শহুৰে কি কৰে খুটা বেৰা ফুটা কৰি কেনে সেইবিলাকৰ পৰা মোক চাই সেইবিলাক যেতিয়া মই গম পালো যেতিয়া মই স্বামীক জনাব বিচাৰিলো তেওঁ সেইবিলাক কথাত হলে বিশ্বাস নকৰে আনকি অথচ মোৰ ল'ৰাই নিজে কৈছে বাপেকক বোলে দেউতা ককাহঁতে আইতাহঁতে এনেকুৱা কৰে তেতিয়া সেইবিলাক কথা নকবি সি মাক দেউতাকক একো এষাৰ কথা ক'ব নোৱাৰে কিন্তু ঘৈণীয়েকৰ ওপৰত সি ৰজাগিৰি দেখায় ৰজাগিৰি আকৌ কেনেকুৱা সি খৰচ পাতি হলে বহন কৰিব নোৱাৰে কথা পাতিব নোৱাৰে তাৰ যদি মোৰ লগত কিবা প্ৰব্লেম আছিল সি মোৰ লগত ফেচ টু ফেচ বহি কথা পাতিব লাগিছিল সেই কামটো সি আজিলৈকে কৰা নাই সমস্যাৰ সমাধান কথা পাতিলে ওলাই কিন্তু সি কথা পাতিব নিবিচাৰে বাইদেউহঁতে যেতিয়া কয় মই কথা পাতিব বিচাৰিলে তাই কাজিয়া কৰে বুলি কয় মই কি পাগল নেকি কোনোবাই কথা পাতিব বিচাৰিলে মই কাজিয়া কৰিব ধৰিম কথাৰ সত্যতাটো ওলাব লাগিব তেতিয়াহে কথাখিনি পাতা হ'ব যদি বহিবই নোখোজে মই মাত লগালে যদি মোক মাত নিদিবি বুলিয়ে কয় তেতিয়াহলে মই তাৰ লগত কথা পাতিম কেনেকৈ আৰু কথা কৈছে বোলে মই অশ্লীল ভাৱে পাৰ্কত ঘূৰি ফুৰো কিবা কিবি সেইবিলাক কথা কৈছে কোনে দেখিছে মানুহ পাৰ্কত যাব পাৰে কিন্তু পাৰ্কত গৈ যেতিয়া হেনেকুৱা অশ্লীল কিবা কৰিব তেতিয়া কি পাৰ্কত মানুহ নাথাকে সেইবোৰে কি দেখা নাপায় আৰু পাৰ্কত কি মই অকলে গলো বোলে মই তাতে তেনেকুৱা বেয়া হিচাপত যে মোক পাৰ্কত দেখা পালে কোনে দেখিছিলে কোন অৱস্থাত দেখিছিলে সেই দেখা মানুহবিলাকে যদি দেখিছিলে মোক ফটো মাৰি কিয় নাৰাখিলে বা মোক গৈ কিনে কিয় নকলে বোলে আপুনি এজ আ টিচাৰ হৈ কিনে আপুনি ইয়াতে কি কাম কৰি আছে সেইখিনি কথা কিয় নকলে তেওঁলোকেতো মোক ক'ব পাৰিলে হয় আজি পাৰ্কৰ কথা কৰ পৰা উল্লেখ হৈছে আজি মই বেলেগ মটাৰ লগত সম্পৰ্ক ৰাখাৰ কথা কৰ পৰা উল্লেখ হৈছে তাকো সোশ্যাল মিডিয়াত তেওঁলোকে ক'ব বিচাৰিলে কেনেকে হ'ব তেওঁলোকে মোৰ ঘৰত আহি কিনে চাই যাওক মোৰ সমস্যাখিনি জানিবলৈ চেষ্টা কৰক তাৰ পিছত মোৰ বিৰুদ্ধে মাত মাতক ষড়যন্ত্ৰৰ বলি মই সম্পূৰ্ণৰূপে হৈছো ষড়যন্ত্ৰৰ বলি মই এই কাৰণে হৈছো বুলি কৈছো যেতিয়া ছোৱালীজনীক মই আনি প্ৰমাণিত কৰিলো প্ৰমাণিত কৰাৰ পিছত যেতিয়া বাহিৰত গুচি যোৱাৰ পিছত মাকে নিজৰ মুখেৰে নিজৰ সৰু বুৱাৰেকক কোৱা কথা বোলে তাইক ঘৰৰ পৰা বাহিৰত লৈ যাব দিম আৰু তাইক মাৰি কাটি পেলাই দিব দিম আছে নে নাছে মই সেইখিনি বাৰু সম্পূৰ্ণৰূপে যিহেতু মোৰ হাতত তথ্য নাই মই ক'ব নোৱাৰিম কিন্তু মই এইখিনি জানো যে মই ছোৱালীজনীক আনি মই নিজৰ ঘৰত মই বিচাৰ কৰিছিলো মই উল্লেখ কৰিব নিবিচাৰো ছোৱালীজনীৰ নামটো কাৰণ নিজৰ লাইফৰ কথা আছে ন আৰু এটা কথা হেন্দুৰৰ কথা তেওঁ কৈছে বোলে মই হেন্দুৰ মচি তেওঁৰ নামৰ হেন্দুৰ মচি মই বেলেগৰ হেন্দুৰ লগাব বিচাৰিছো এইটো সম্পূৰ্ণৰূপে মিছা কথা কাজিয়াৰ সূত্ৰত তেওঁ মোক কৈছে তই বেলেগৰ লগত বিয়া হৈছ মই তেতিয়া কৈছো মই বেলেগৰ লগত বিয়া কেনেকৈ হ'ম মই তোৰ নামৰ হেন্দুৰ লগাই আছো তই নমৰুতে মই বেলেগৰ হেন্দুৰ কেনেকৈ লগাম তেতিয়া সি কৈছে নাই তই লগাইছা তই তাৰ লগতে যাব লাগিব তই ইয়াতে থাকিব নোৱাৰা তেনেকে সি মোক খেদিব বিচাৰিছে মই তেতিয়া প্ৰমাণ বিচাৰিলো কি প্ৰমাণ আছে মই হেন্দুৰ লগোৱাৰ আৰু যদি তই বিচাৰিছা মই বেলেগৰ হেন্দুৰ লগাও তেতিয়াহলে তই নিজ হাতেৰে মচি দে তই যে যোনখন হাতেৰে মোক হেন্দুৰ দিছা সেইখন হাতেৰে যেতিয়ালৈকে হেন্দুৰ মচি নিদিয়া তেতিয়ালৈকে মই বেলেগৰ নামৰ হেন্দুৰ লগাব নোৱাৰো আৰু নলগাও মই সেইখাৰ কথা কৈছিলো পিছত সি কৈছে যে নাই তই লগাইছা অলৰেডি তই তাৰ লগত সম্পৰ্ক আছে তই তাৰ লগতে যাব লাগিব তই ইয়াতে থাকিব নোৱাৰা তেনেকে সি মোক একচুয়ালি সি মোক সম্পূৰ্ণৰূপে ঘৰৰ পৰা খেদাৰ ষড়যন্ত্ৰ কৰি আছে
বহুত দুখ কষ্ট ভুগি হলেও মই সেইখন ঘৰতেই আছো। এই কাৰণেই আছো মই ঘৰৰ পৰা ওলাই অহাৰ লগে লগে মোক বদনাম দিব যে তাই বেলেগৰ লগত সম্পৰ্ক আছে কাৰণে তাই ঘৰৰ পৰা ওলাই যায়, ইয়াতে থাকিব নোৱাৰে, তাই নাথাকে। সেই কথাটো সিহঁতে মোক অপপ্ৰচাৰ চলাব, সেইটোত মই সম্পূৰ্ণৰূপে বিশ্বাসী আছিলো। কিন্তু আজি মই ঘৰত থকা সত্ত্বেও মোক এনেকৈ অপপ্ৰচাৰ ইহঁতে চলাই দিছে, যাতে মই ঘৰত নাথাকো, যাতে মই ওলাই যাওঁ। আৰু মোক কৰ্মসূত্ৰৰ পৰাও তেওঁলোকে বাহিৰ কৰোৱাৰ ব্যৱস্থা কৰিছে যে মই না ঘৰৰ হম না কৰ্মস্থানৰ হম, তেতিয়া মোৰ উপায় কি হব? মইতো সুচাইড কৰিব লাগিব ন। সুচাইড কৰাৰ লগে লগে যেনিবা মোৰ ৰাস্তাই নাই, যিহেতু মোৰ অন্তিম ৰাস্তা হৈছে মোৰ মৰণ। কিন্তু মই মৰিব নিবিচাৰো, মই নমৰো, যিহেতু মই সত্যত আছো আৰু মোৰ ল'ৰাটো আছে, মই ল'ৰাটোৰ ভৱিষ্যতৰ কথা চিন্তা কৰো। যিহেতু এজনী শিক্ষয়িত্ৰী, মই এটা কামৰ লগত জড়িত হৈ আছো। মোৰ সেই কৰ্মক্ষেত্ৰত মোৰ বহুত ধৰণৰ বহুত বিশেষভাৱে প্ৰভাৱ পৰি আছে। গতিকে সেই প্ৰভাৱ পৰাৰ ক্ষেত্ৰত তেওঁ যিহেতু মোক ডাইভোৰ্চ দিম বুলি অলৰেডি কৈ দিছে, তেওঁ ডাইভোৰ্চ দিব বুলি মনত বান্ধি লোৱাৰ পিছত তেওঁ মোৰ অপপ্ৰচাৰ চলাই কিনে মোক কিহৰ কাৰণে এনেকৈ অপবাদবোৰ দি আছে। এই অপবাদ দিয়াৰ তেওঁৰ কোনো অধিকাৰ নাই বুলি মই ভাবো। কাৰণ তেওঁ যিহেতু মোৰ খৰচ বহন কৰিব নোৱাৰে, তেওঁ মোক কোনো ধৰণৰ সহায় সহযোগ কৰিব নোৱাৰে। এটা চিলিণ্ডাৰ আনিব লাগিলেও মই নিজে ব্যৱস্থা কৰিব লাগে, মই ক'বাৰ বজাৰ সমাৰ কৰিব লাগিলেও মই নিজে। আজি 15 দিন 20 দিন ধৰি সি ঘৰত আছে, ল'ৰাটোৰ নামত সি 1 কেজি চাউল এটা কিনি দিয়া নাই। সেই মানুহজনে মোৰ ওপৰত যেনিবা এনেকুৱা কিছুমান অপবাদ প্ৰচাৰ কৰিছে, যিটো অপবাদৰ কাৰণে মই নিজকে একেবাৰে অসহায় হৈ পৰিছো। মই ৰাইজৰ ওচৰত এটাই অনুৰোধ কৰিছো, আপোনালোকে সত্য কথাটো নাজানাকে মোৰ বিষয়ে যেন অপবাদবোৰ তেনেকে প্ৰচাৰ নকৰে। মোক ন্যায় লাগিব আৰু মই ন্যায়ৰ কাৰণে যিখিনি ব্যৱস্থা কৰিব লাগে মই সেইখিনি ব্যৱস্থা মই নিজে কৰিম। কিন্তু সোশ্যাল মিডিয়াত যিখিনি মানুহবোৰে কৰি আছে সেইখিনি যাতে আপোনালোকে কৰাৰ পৰা বিৰত থাকে, মই সেইখিনিয়ে আপোনালোকক অনুৰোধ জনাম। অট্টত ঘূৰে বুলি মোক বেয়া অপপ্ৰচাৰ চলাই দিছে। মই এজনী শিক্ষয়িত্ৰী, মই জানো মোৰ চলা ফুৰা, মোৰ থাকা লোৱা মই কেনেকে কৰিব লাগে। মই যিমানখিনি মানুহক চিনি নাপাওঁ তাতকৈ ডাবল মানুহে মোক চিনি পায়। মোৰ ওপৰত নজৰ থাকিব, মোৰ স্কুলৰ ল'ৰা ছোৱালীৰ নজৰ মোৰ ওপৰত থাকিব। সেইখিনি কথা মই নিজেও জানো, তেওঁলোকে নকলেও হ'ব। কিন্তু মোক কি বেয়া অৱস্থাত পাইছে সেইটো মোক লাগে। আৰু মোৰ ঘৰত মানুহ আহি সোমাই থাকে বুলি কৈছে। মোৰ ঘৰত যদি মানুহ সোমাই আছে, সোমাই থকা অৱস্থাত তেওঁলোকে কিয় ধৰা নাই? মইতো তেওঁলোকক কৈছিলো মোক ধৰিলেই হ'ল যদি তেনেকে সোমাই থাকে। সেইখিনি তেওঁলোকে কৰিব পৰা নাই। কিন্তু ক'ৰ পৰা কি জোতা এটা আনিছে মই নাজানো, সেই জোতাটো আনি কিনে তেওঁলোকে অপপ্ৰচাৰ চলাইছে যে মোৰ ঘৰত আহা মানুহৰ জোতা পাত থাকি গৈছে। মোৰ এটা 13 বছৰীয়া ল'ৰা আছে, মই সৰু ঘৰ এখনত থাকো। সেই ল'ৰাটোৰ মই নিজে টিচাৰো হয়, মই মাকো হয়। এজনী মাক হিচাপে নিজৰ ল'ৰাক বেয়া শিক্ষা কেতিয়াও দিব নিবিচাৰে, তাৰ ওপৰঞ্চি মই এজন টিচাৰ হিচাপে মই তাক কেতিয়াও বেয়া শিক্ষা দিব নোৱাৰো। মাকে যদি কিবা কাৰণত কেতিয়াবা কিবা ভুল কৰিব পাৰে, কিন্তু টিচাৰ এজনে কেতিয়াও সেইটো ভুলটো কৰিব নোৱাৰে। কাৰণ ক্লাছত মই বিভিন্ন ল'ৰা ছোৱালীৰ লগত একেলগে মোৰ নিজৰ ল'ৰাটোকো পঢ়াও। তাতে মই কি বুজনি দিছো সেইখিনি কথাও অলপ তাৰ সেইখিনিৰো প্ৰভাৱ পৰে। মই ঘৰত এটা, স্কুলত এটা তাক শিক্ষা দিব নোৱাৰো। গতিকে এই সকলোবোৰ কথা যিবিলাকে প্ৰচাৰ চলাইছে, অপপ্ৰচাৰ চলাইছে, সেইবিলাকে কি ভাবি কেনেকে চিন্তা কৰি চলাইছে মই নাজানো। যিবিলাক মিডিয়াই এইবিলাক কথা প্ৰচাৰ কৰিছে তেওঁলোকে অথচ একবাৰ মোৰ লগত কনচাল্ট কৰিব লাগিছিল। মিডিয়াৰ কাম হৈছে সঁচা কথাটো প্ৰচাৰ কৰা, সত্যতা প্ৰমাণ কৰা। একপক্ষীয় কথা শুনি কিহৰ স্বাৰ্থত তেওঁলোকে তেনেকুৱা প্ৰচাৰ চলাইছে মই বুজিব পৰা নাই। যিটো কথা, যিটো আলোচনা অলৰেডি যেনিবা আমাৰ হৈ গৈছে, থানাত বিচাৰ বিমৰ্শ হৈ গৈছে, ডাইভোৰ্চ লোৱাৰ কথা ফেচলা হৈ গৈছে, হৈ যোৱাৰ পিছত অপপ্ৰচাৰ চলাই কিনে মোক কৰ্মৰ পৰা বাহিৰ কৰাব বিচৰাৰ অৰ্থটো কি? মই কৰি খাম কি? মই যদি কাম কৰি খাব নালাগে তেতিয়া কি মই চুৰ ডকাইত কৰি খাব লাগিব নেকি? নে কিবা বেয়া কাম কৰি খাব লাগিব? মোক বেয়া হিচাপে প্ৰচাৰ কৰা মতে কি?
মই যেনিবা বেয়া কাম কৰিয়ে খাব লাগে, সেইকাৰণে তেতিয়া তেওঁলোকে নিজৰ কথাটো প্ৰচাৰ কৰা কথাটো সত্য প্ৰমাণ কৰিব পাৰিব। সেইকাৰণে বাৰ বাৰ মোৰ স্কুলখনৰ নামৰ বদনাম কৰি আছে। মোৰ স্কুলখনে কৰিছে কি? মই শিক্ষয়িত্ৰী, মই জানো, আৰু মই কি কৰিব লাগে কি কৰিব নালাগে সেইখিনিও মই নিজে জানো। তাতে যদি কোনোবাই মোক ভুল দেখা পাইছে, ধৰা পাইছে, যদি সঁচাকে মোক কিবা অশ্লীল ৰূপত পাইছিল, যিবিলাক মানুহে পাইছিল, যিবিলাক মানুহে দেখিছিল, সেইখিনি সময়ত মোক কিয় ধৰা নাছিল? আজি যে এনেকে যে বিনা হেৰিত মোক এনেকুৱা অপপ্ৰচাৰ চলাই আছে। অসভ্য আচৰণ কৰাৰ কথা কৈছে তেওঁলোকে। অসভ্য আচৰণ মই কোনটো সূত্ৰত কৰিছো, কেনেকে কৰিব লগা বাধ্যত পৰিছো? অসভ্য আচৰণ মানে কি মই সেইটো বুজিব পৰা নাই। তেওঁলোকে যিখিনি কথা কৈছে মই তাৰ প্ৰতি উত্তৰ দিছো। সেই প্ৰতি উত্তৰত যদি তেওঁলোকে মই অসভ্য আচৰণ কৰা বুলি ভাবিছে, তেতিয়াহ'লে সেইটো মোৰ ক'ব লগা একো নাই। কিন্তু মই কোনোদিন তেওঁলোকৰ লগত আগতীয়াকে কাজিয়া কৰিবলৈ যোৱা নাই। মই নিজে নিজৰ কাম কৰিছো, স্কুলত গৈছো, স্কুলৰ পৰা আহিছো, টিউচন কৰিছো, টিউচন কৰি উঠি মই নিজৰ ঘৰৰ যাৱতীয় কামখিনি কৰিছো। তাৰ মাজতে তেওঁলোকে মোক এনেকুৱা অত্যাচাৰ কৰে, কাৰেণ্ট কাটি থৈ দিয়ে, মোক পানী ভৰাবলৈ অসুবিধা কৰি দিয়ে। কাৰেণ্ট কাটাৰ কাৰণে এদিন মোৰ কাজিয়া হ'ল, মই পানী ভৰাই আছো, খোৱা পানী ভৰাই থাকোঁতেই কাৰেণ্টটো কাটি দিলে। কাটি দিয়াৰ পিছত মই ল'ৰাটোক ক'লো, বোলে কাৰেণ্টটো দিয়া বাবা। দিব দিওঁতে মোৰ শহুৰে সেই কাৰেণ্টটো দিব নিদিয়ে। মই ইনভাৰ্টাৰ লোৱা কাৰণে মই দুখী, মই মটৰ লগাই লোৱা কাৰণে মই দুখী। পানী ভৰাবলৈ মই মটৰ কিয় লগাইছো, মই ইনভাৰ্টাৰ কিয় কিনিছো, তেওঁলোকে মোক সুবিধাখিনি কৰি দিব পাৰা নাই। মই কোনোদিন তেওঁলোকৰ পৰা খোজাও নাই, আপোনালোকে মোক ইটো দিয়া নাই, সিটো দিয়া নাই। আনকি মোৰ হাজবেণ্ডেও ক'ব নোৱাৰে বোলে খোৱা লোৱা পিন্ধা উৰাৰ কাৰণে মোৰ ৱাইফে কিবা মোৰ পৰা দাবী কৰিছে। আজিলৈকে মই কৰা নাই। মই ছোৱালী অৱস্থাত তাৰ লগত গৈছিলো, চুৰিদাৰেৰে গৈছিলো। তাৰপিছত সি মোক দুযোৰ মেখেলা চাদৰ দিছিল। সেই দুযোৰ মেখেলা চাদৰেৰে মই 13 বছৰ চলি আছো। মাকে মোক আধা পিন্ধা কাপোৰ দিলে, তেনেকে সেইবিলাক পিন্ধি মেলি মই চলি আছিলো। মোৰ ল'ৰাটো জন্মৰ 6 মাহ পিছৰ পৰা মই টিচিং কৰিছো। তেতিয়াৰ পৰা মই একপদ দুপদকে কাপোৰ কানি এইবিলাক মই নিজে গোটাইছো। সিহঁতে ক'ব নোৱাৰে বোলে মোক এখন ব্লাউজো কিনি দিছো বুলি কেনে। ইয়াৰ জৰিয়তে এইটোৱে বিচাৰো যে আপোনালোকে এইখিনি যিখিনি অপপ্ৰচাৰ চলি আছে, সেই অপপ্ৰচাৰত যিবিলাক মানুহে বেয়া বেয়া কমেণ্ট মাৰি আছে, সত্যতা নাজানাকে, তেওঁলোকে জানিব চেষ্টা কৰিব লাগিছিল কথাটো সঁচা হয় নে নহয়, বা কিমানখিনি কি সত্য অসত্য, ঘৰৰ মানুহনো তাইক কেনেকৈ ৰাখিছে কেনেকৈ ৰাখা নাই। কমেণ্ট মাৰাৰ আগত একবাৰ চিন্তা কৰিব লাগিছিল বা আহিব লাগিছিল মোৰ ঘৰত। ছ'চিয়েল মিডিয়াত হিৰোগিৰি দেখাইতো লাভ নাই। ছ'চিয়েল মিডিয়াত হিৰোগিৰি দেখুৱাতকে যদি মোৰ ঘৰত আহি মোৰ অৱস্থাটো চাই গ'লহেঁতেন, তেতিয়া তেওঁলোকে গম পালেহেঁতেন। এনে বাহিৰত থাকি বিভিন্ন কথা কোৱাটো সহজ, কিন্তু যোন ভুক্তভোগী সেই ভুক্তভোগীজনেহে জানে যে কিমানখিনি ভুগি আছে, কি অৱস্থাত থাকি আছে। হয়, আচলতে যিগৰাকী ব্যক্তিয়ে এই মোৰ ওপৰত আৰু দীপাঞ্জলি ৰাভাৰ ওপৰত যিটো অভিযোগ আনিছে, এইটো সম্পূৰ্ণৰূপে মানে মিছা অভিযোগ। কিয়নো এইটোৰ কাৰণে মিছা অভিযোগ বুলি কৈছোঁ, কোনো তথ্য প্ৰমাণ নোহোৱাকৈ মানুহৰ ওপৰত এনেধৰণে কোনো আক্ৰমণ কৰিব নালাগে। তেখেতে দুআষাৰ মুখেৰে ক'লে বেলেগ কথা আছিলে, যিটো সামাজিক মাধ্যমৰ জৰিয়তে, যিহেতুকে আমি সমাজৰ লগত জড়িত হৈ থকা ব্যক্তি, যিখিনি আমাক আচলতে আঘাত সানিলে, তেওঁক আজি মই আপোনালোকৰ জৰিয়তে সাংঘাতিকভাৱে গৰিহণা জনাইছোঁ। আৰু ৰাইজকো আমি স্পষ্টীকৰণ হিচাপে এটা কথাই ক'ব বিচাৰিছোঁ যে আপোনালোকে সংবাদ মাধ্যমৰ জৰিয়তে, ছ'চিয়েল মিডিয়াৰ জৰিয়তে যিখিনি মোৰ ওপৰত আপোনালোকে আচলতে মিছা এটা প্ৰচাৰৰ সন্মুখীন হৈ আছে, গতিকে সকলোখিনি যে আচলতে মিছা, এই কথাখিনি মই আজি এই মাধ্যমৰ জৰিয়তে, সংবাদ মাধ্যমৰ জৰিয়তেই সমগ্ৰ অসমবাসী ৰাইজৰ লগতে বৃহত্তৰ ডিমাকুছী ৰাইজক মই স্পষ্টীকৰণ হিচাপে জনাব বিচাৰিছোঁ যে মোৰ ওপৰত যি অভিযোগ আনি এখন ঘৰৰ এগৰাকী মহিলাৰ লগত মোৰ যিখিনি মানে পৰকীয় সম্পৰ্কীয় ঘটনা তেওঁলোকে উপস্থাপন কৰিছে, এইখিনি সম্পূৰ্ণৰূপে তথ্যহীন। গতিকে ইয়াত কোনো সত্যতা নাই। এইখিনি ইতিমধ্যেই থানাত সেই বিচাৰটো হৈছিলে, হোৱাত যিখিনি আচলতে আমাক উত্তৰ দিব লাগে সেইখিনি দিছে। আমাৰ কথাখিনিও শুনিছিলে, শুনি উঠি তাত
যিহেতুকে কাকো আমাক দোষী সাব্যস্ত কৰিব নোৱাৰিলে। এইটোৰ কাৰণেই নোৱাৰিলে যিহেতুকে আমি সেই ঘটনাটোৰ লগত একেবাৰে জড়িত নহয়। কিন্তু তথাপিতো যি অতুল ডেকা নামৰ ব্যক্তিগৰাকীয়ে আমাৰ ওপৰত যি অভিযোগ আনিছে, তেখেত নিজৰ আচলতে মানে এইটো কি বুলি ক'ম, তেখেতে আক্ৰোশমূলকভাৱে এই কামটো কৰিছে। তেখেতলোকে থানাৰ জৰিয়তে ছাকচেছ হ'ব নোৱাৰাৰ কাৰণে সংবাদ মাধ্যমৰ জৰিয়তে আচলতে আমাক সামাজিকভাৱে যি অপমান কৰাৰ কূটকৌশল ৰচনা কৰি সমাজত যিখিনি এটা ভুৱা প্ৰচাৰ বিয়পাই দিলে, তাক আমি সাংঘাতিকভাৱে গৰিহণা জনোৱাৰ লগতে সমগ্ৰ অসমবাসী ৰাইজৰ লগতে বৃহত্তৰ ডিমাকুছী ৰাইজক জনাব বিচাৰিছোঁ যে আমি তেনেকুৱা কোনো বেয়া কৰ্মৰ লগত জড়িত নহয়। আপোনালোকক মোৰ ফালৰ পৰা এইখিনি অৱগত কৰালোঁ। হয়, আচলতে অকল জোতাটো বুলিয়েই নহয়, এনেধৰণে কিছুমান কথা উপস্থাপন কৰিছে যে আমি ক'ৰবাৰ পাৰ্কলৈকে যাওঁ, অন্য ধৰণৰ কোনোবা ঠাইলৈকে যাওঁ, কোনোবা স্কুললৈকে আহিলে স্কুল নকৰি উঠি আমি ক'ৰবাৰ নদীৰ পাৰত বহি থকাৰ এনেকুৱা ধৰণৰ যি মিছা অপবাদ দিছে। তাৰ লগতে জোতা আচলতে কি জোতা পিন্ধি থাকোঁ মই এইখিনি ৰাইজে দেখা পায়। মই পিন্ধি আছোঁ নে নাই, মোৰ ঘৰত গ'লেও দেখা পাব আচলতে কেনেধৰণৰ জোতা মই পৰিধান কৰোঁ। আৰু আচলতে মানুহে মিছা কথা ক'ব লাগে, কিন্তু ইমানখিনিও বোকাত মিছা কথা কৈ আচলতে নিজৰ বেয়া চৰিত্ৰটো উদঙাই দিব নালাগে। কাৰণ তেখেতৰ কথা মই কিছু সংখ্যক হ'লেও ক'ব লাগিব। কাৰণ তেখেতে যিহেতুকে নিজৰ পৰিবাৰক এৰি অন্য মহিলাক তেখেতে নিজৰ পত্নী কৰি আনিব বিচাৰি তেখেতৰ যিজনী পৰিবাৰক, আগৰ পৰিবাৰজনীক তেখেতে বহুদিনৰ পৰা নানা ধৰণৰ অত্যাচাৰ কৰি আহিছে, যাতে যিকোনো প্ৰকাৰে সেইখন ঘৰৰ পৰা মানে ওলাই অহাৰ এটা পৰিৱেশ সৃষ্টি কৰিব বিচাৰিছে। গতিকে এই কথাখিনি আচলতে আমি গৰিহণা জনাইছোঁ। তাৰ লগতে সেই অতুল ডেকা নামৰ সেই পাখণ্ড ব্যক্তিজনক ক'ব বিচাৰিছোঁ, আপুনি মিছা কথা ক'ব লাগে, কিন্তু নিজৰ পৰিয়ালটোক লৈ, নিজৰ পৰিবাৰজনীক লৈ ইমানো মিছা কথা কৈ সমাজৰ মাজত এটা আপুনি বেয়া চকুত যাতে মানুহগৰাকীক চাব লগা হয়, তেনেকুৱা এটা পৰিৱেশৰ সৃষ্টি কৰিব নালাগে। লগতে তেখেতৰ লগতে মোকো যিটো এটা সাংঘাতিক অপবাদ দিলে যে তেখেতক যেনিবা আমি পাৰ্কলৈকে লৈ যাওঁ, কোনোবা ৰেষ্টুৰেণ্টলৈকে লৈ যাওঁ, আমি সম্বন্ধত এটি বন্ধুত্ব হয়। গতিকে সেই বন্ধুত্বক বাদে আমাৰ বেলেগ একো নাই। সেই বন্ধুত্বক বাদে বেলেগ প্ৰমাণ কৰিব নোৱাৰিলে আইনৰ ওচৰত। গতিকে সেই আইনৰ ওচৰত বন্ধুত্বক বাদে বেলেগ সম্পৰ্ক থকা বুলি প্ৰমাণ কৰিব নোৱাৰি, আইনৰ চকুত তেওঁলোকে দোষে সাব্যস্ত কৰিব নোৱাৰি তেখেতলোকে এটা নতুন পন্থা অৱলম্বন কৰিলে। এই নতুন পন্থাটোৰ জৰিয়তে আনকি ইমান ধৰণৰ মিছা কথাবিলাক কৈ দিলে, জোতাকে আদি কৰি নানা ধৰণৰ ৰাস্তাই ঘাটে লৈ ফুৰা, অমুক তমুকত লৈ ফুৰা কথাবিলাক আচলতে এইবিলাক সম্পূৰ্ণ ভিত্তিহীন মনে সজা কথা। তেখেতৰ যিজনে আগৰ পৰিবাৰগৰাকীক এটা যাতে বদনাম দি সেইখন ঘৰৰ পৰা উলিয়াই দিয়াৰ এটা তেখেতে প্ৰচেষ্টা কৰিব পাৰে, সেইটোৰ কাৰণে তেখেতে এই অপকৰ্মটোত লিপ্ত হৈছে। আৰু তাৰ লগতে তেখেতলোকৰ পৰিয়ালটো সম্পূৰ্ণৰূপে জড়িত হৈ আছে। জড়িত হৈ থকাৰ কাৰণে আচলতে ইমানবোৰ ঘটনা হ'ব পাৰিছে। যদি তেওঁলোকৰ পৰিয়ালটো জড়িত হৈ নাথাকিলে হয়, তেনেহ'লে এই অতুল ডেকা নামৰ ব্যক্তিগৰাকীয়ে আচলতে ইমান মনে সজা কাহিনী এটা কৈ ৰাইজক বিভ্ৰান্তিকৰ পৰিৱেশত পেলাবৰ কাৰণে সৃষ্টি নকৰিলেহেঁতেন। যিটো ঘটনা আইনৰ চকুত দোষী নহয়, সেই ঘটনাটো দুটামান সংবাদ মাধ্যমৰ জৰিয়তে যিখিনি অপবাদ দি মোক দোষী সজাব বিচাৰিছে, আচলতে নিজকে দোষিত অনুভৱ কৰিছোঁ। আচলতে তেনেকুৱা কৰ্মবিলাক আমিও কেতিয়াও কৰি পোৱা নাছিলোঁ। তেনেকৈ সমাজত কাকো আমি অপমান কৰি কেতিয়াও পোৱা নাছিলোঁ। আমিও সামাজিকভাৱে মানুহৰ লগত পিছে পিছে গৈ থকা ব্যক্তি আছিলোঁ। তথাপিতো যিখিনি সমাজত মোৰ মান সন্মানৰ যিখিনি লাঘৱ কৰাৰ যিখিনি পৰিকল্পনা তেওঁলোকে কৰিলে, যিখিনি প্ৰচেষ্টা কৰিছে, সেইখিনিৰ মই আচলতে গৰিহণা জনাইছোঁ। আৰু পুনৰবাৰ আপোনালোকৰ মাধ্যমেৰে এই অতুল ডেকা আৰু যিসকল তাত জড়িত হৈ আছে তেওঁলোকক ক'ব বিচাৰিছোঁ, আপোনালোকে আগলৈকে যাতে মানুহৰ আত্মসন্মানক লৈ, মান সন্মানক লৈ কেতিয়াও খেলা নকৰে। অন্যথা আমিও আইনী প্ৰক্ৰিয়াৰে যেনেধৰণে কামবিলাক কৰিব লাগে তেনেধৰণে কাম কৰাৰ কাৰণে প্ৰচেষ্টা হাতত ল'ব লাগিব। কিয়নো বাৰে বাৰে আমাক অপমান কৰি থাকিব, আমি বাৰে বাৰে গোটেই কথাখিনি সহ্য কৰি গৈ থাকিম। ৰাইজে ভাবিব হয় সঁচাকৈ তেওঁলোকে অপৰাধ কৰিছে, সেইকাৰণেই এনেকুৱা ধৰণৰ কথা বতৰাবিলাক ওলাইছে। গতিকে সদৌ শেষত মই চমু শ্ৰদ্ধাৰ ৰাইজক এটা কথাই ক'ব বিচাৰিছোঁ, যি ঘটনাৰ আজি 2-3 দিনৰ পৰা আমাক সামাজিক মাধ্যমত যি অপমান কৰাৰ এটা পৰিৱেশ ৰচনা কৰিছে, এই সম্পূৰ্ণৰূপে ভিত্তিহীন আৰু মিছা। এইটো এটা পৰিকল্পিত এটা ঘটনা তেওঁলোকে ৰচনা কৰি সমাজৰ মাজত বিয়পাই দিছে। গতিকে পুনৰবাৰ কৈছোঁ, সম্পূৰ্ণ গোটেইখিনি এইটো মিছা হয়। গতিকে আপোনালোকে আপোনালোকৰ মতে বিচাৰ বিবেচনা কৰিব বুলি
আপোনালোকৰ ওচৰত শ্ৰদ্ধা নিবেদিছোঁ। ধন্যবাদ।